फ्रेंड्स बबिता पृथ्वी आपलोक बहुत दिन पिछत स्वागतम। आज बहुत दिन पिछत मैं आसलते एनेके ऑनलाइन और आज भाई आपलोकर कारण एटा भिडिओ बनाओ और बेसि कथा नापातो बहुत कथा आछे पिछत पातिम। चाकचोन आज मैं कले যাব ওলাইছো स्कूटी गई आसो मैं आसलते स्कूटीत आसो कारण बनाब पारा नाइ तो एतियो माने য'ত যোৱা কথা কৈছিলোঁ গৈ পোৱাই নাই গৈ পাই লওঁ আপোনালোকক মই নিশ্চয় দেখাম আজি কি মানে কোন জেগাত গৈ আছোঁ কি দৰ্শন কৰিব গৈ আছোঁ মই গৈ পাই লওঁ তাৰপিছত কথা পাতিম। যে কৈছিলোঁ আজি ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাম। দেখিছে এইখন বৰ্ড লাগি আছে দেওপানী মন্দিৰ আহিছোঁ তো প্ৰথমতে দৰ্শন কৰি লওঁ সেৱা সৎকাৰ কৰি লওঁ তাৰপিছত আপোনালোককো অকণমান দৰ্শন কৰাম। চাই থাকক মোৰ আজিৰ ব্লগটো। ধৰিব নোৱাৰা হৈ আছে বেলিটো পৰি থকাৰ কাৰণে। এখন মেইন দুৱাৰ হয়। এতিয়া আমি ভিতৰত সোমাই যাম পাছত আপোনালোকৰ লগত নিশ্চয় কথা পাতি আছোঁ। আমি সেৱা কৰি লওঁ প্ৰথমতে সেৱা কৰিলোঁ সেৱা কৰি আমি প্ৰসাদ ঘৰৰ পৰাই লৈ আহিছিলোঁ আগবঢ়াই দিলোঁ আশীৰ্বাদ দিলে গোটেইখিনি কৰি ল'লোঁ। কৰি লোৱাৰ পিছত এতিয়া আপোনালোকক অকণমান মই দেওপানী মন্দিৰটো দৰ্শন কৰাই দিওঁ। ভিতৰখনটো আচলতে মেইন মন্দিৰটো ফটো উঠাব নিদিয়ে আৰু ভিডিঅ' কৰিব নোৱাৰিম কিন্তু মই বাহিৰৰখিনি আপোনালোকক অকণমান দেখাই আছোঁ। এইটো হৈছে মেইন মন্দিৰটো ভিতৰলৈ সোমাই যায় এইটো শ্ৰী আমি ইয়াতে প্ৰাৰ্থনা কৰিলোঁ কিন্তু কৈছোঁ ইতিমধ্যে মেইন মন্দিৰত ফটো উঠাব নিদিয়ে সেইকাৰণে দূৰৰ পৰা উঠাইছোঁ। গছ দেখিছে বহুত ডাঙৰ গছ হয় এইজোপা। ইমূৰৰ পৰা সিমূৰলৈ মই দেখাম আপোনালোকক। ইয়াতে মনৰ কামনাবিলাক কৰি পেলাই ৰছী বান্ধিব পাৰি। এইটো এটা মন্দিৰ ইয়াতো প্ৰাৰ্থনা কৰিব পৰা হয়। আমি সেৱা কৰিলোঁ ভালকৈ খোলা নাই কাৰণ পৰিস্থিতিটো জানে আপোনালোকে কৰোণাৰ কাৰণে কিন্তু আমি বিয়াৰ আমাৰ প্ৰথম বিয়াৰ কাৰ্ডখন ইয়াতে দিছিল বোলে মাহঁতে আৰু তেতিয়াৰ পৰা আহিমকৈ লকডাউনৰ কাৰণে আমি আহিব পৰা নাই আৰু গুৱাহাটী গুচি যাম যিহেতু গতিকে আহিলোঁ এবাৰ কাৰণ যিহেতু মনত এটা আশা ৰাখি থোৱা হৈছিলে সেইটো পূৰ্ণ কৰিব আহিলোঁ। এইফালে বলিহাল ইয়াত বলি দিয়ে। মই কিন্তু শুনিছোঁ বলি দিয়া যেতিয়া কামাখ্যা মন্দিৰ গৈছিলোঁ বহুত ভয় লাগে ভাবিলেই মানে কিবা লাগে মোৰ এইপিনে বলি দিয়ে বোলে। এইফালে এইটো প্ৰসাদ ঘৰ হয় ইয়াতে প্ৰসাদ তৈয়াৰ কৰা হয়। এতিয়া আচলতে মানুহ আজিতো বহুতেই কম বেছি মানুহ নাই। এইটো হৈছে বাহিৰৰ চাৰিদিশৰ পৰিৱেশ দেখিছে কিমান গছ আছে। বহুত দিনৰ আশা আছিলে আজি আহি পূৰণ কৰিলোঁ। টিলিঙা বান্ধা আছে মনটো ভাল লাগি যায় যেতিয়া মন্দিৰলৈ অহা যায় আৰু তাতে দুৰ্গা মা মন্দিৰ। ইয়াতে আমি চাকি জ্বলাইছিলোঁ দেখিছে ইয়াতে চাকি জ্বলোৱা ব্যৱস্থা আছে। আচলতে এনেইতো বহুত মানুহ ভিৰ হয় আজি যথেষ্ট মানুহ কম মানুহসকলে চাকি জ্বলাই আছে। এই দেখিছে আমিও জ্বলালোঁ আৰু মই যে সিফালে আপোনালোকক গছজোপা দেখালোঁ মন্দিৰটোৰ সিফালে এই গছজোপা বৃহৎ গছ হয়। চাওক এইবিলাক গছৰ শিপাবোৰ ডাল তলৰ গুৰি শিপাবোৰ কিমান ডাঙৰ গছজোপা। ফুল ফুলি আছে। গছজোপা দেখাব চেষ্টা কৰিছোঁ তাৰ পৰা গোটেই ঘূৰণীয়া বহুত ডাঙৰ হয় মানে বৃহৎ আকাৰ বুলিয়ে ক'ব পাৰি। এইজোপা গছ এইপিনে ইয়ালৈকে ফুৰি আছে বহুত ডাঙৰ দেখিছে চাগে কিমান ডাঙৰ। পাৰ দেখিছে পাৰ একদম চাউল খোৱাত ব্যস্ত। ছাগলী আহি একদম হাতৰ মোনা থপিয়াব ধৰে কি আছে মোনাত খাবৰ কাৰণে। মই কল খাই আছিলোঁ হাতৰ পৰাই বাকলি খাই গৈছে ছাগলীয়ে। কিমান ছাগলী পাৰ। এইটো মন্দিৰটো সিটো ফালৰ পৰা আৰম্ভ হৈ এইটো ফাললৈকে আমি ঘূৰি আহি গ'লোঁ। এইটো বাউণ্ডেৰীটো এইজোপা গছজোপা
ভোগঘৰ আমি এতিয়া ইপিনে গৈ আছো পুখুৰী আছে ডাঙৰ চলিবিলাক দেখিছে ৱাল পাৰ হৈ মানে ভিতৰত সোমাইছে ৱালৰ পৰা পাৰ হৈ কাছ আছে ডাঙৰ ডাঙৰ কিন্তু গেটতে তলা মাৰা দেখাব পাৰিলে ভাল আছিলে কাছ দেখিছে ই মূৰকেইটা উলিয়াই আছে ডাঙৰ ডাঙৰ কাছ হয় কিমান ডাঙৰ দেখিছে এইটো ল'ৰা ছোৱালী দেখিছে কেনেকৈ ওচৰত বহি লৈ পেলাই চাই আছে মই কৈছোঁ কেনেবাকৈ যদি পৰি যায় কিবা কাৰণত কি হ'ব বাৰু ভয় নকৰে ল'ৰা ছোৱালীবিলাক আজিকালি এইটো গোটেইটো মই আচলতে জুম কৰি দিছোঁ কাৰণ জুম নকৰিলে কাছ দেখা নাপায় কাৰণ ইয়ে এনেকৈ ওলাইছে সোমাইছে অথনিৰ পৰা এনেকৈ আছে মুখখন উলিয়াই থাকে বহুতকেইটা আছে বোলে ইপিনে এইখিনিতো এটা এইটো ঘূৰি পিছে দিছে এইটো ইয়াত উঠিব পাৰি উঠি ফটো চটো ল'ব পাৰি ওপৰত উঠিছোঁ ৰ'ব চাওঁ ছাগলীটো সেই ইমান ওপৰত উঠি আছে দেখাব খুজিছোঁ ইয়াৰ পৰা এই মেইন গেট আমি সোমাই আহা এইটো বাহিৰৰ পৰিৱেশ মই আচলতে ওপৰত উঠি আহিছোঁ দেখিছে আপোনালোকে অকণ ওপৰত উঠি চাইছোঁ মই কিটা ৰাজহাঁহ ভয় লাগে দৌৰাই যদি মোক আমি শিৱ মন্দিৰ যাম সিফালে শিৱ মন্দিৰ আছে ইয়াত আমাৰ হৈ গ'ল ইয়াত আমি আৰু নাহোঁ আকৌ এবাৰ দেখাই দিছোঁ মন্দিৰ দেখিছে কিমান আহল বহল চেণ্ডেল ৰাখিব পাৰি চেণ্ডেল ৰাখিছিলোঁ চেণ্ডেলটো পিন্ধি লওঁ আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ ইয়াৰ ভিতৰলৈ সোমাই গৈছিলোঁ যদি বাহিৰত ওলাই আহিছোঁ ওলাই আহি ইয়াতে ফটো চটো যদি উঠি লৈ পেলাই আমি শিৱ মন্দিৰত যাম বিবাহ ভৱনটো এইটো ইয়াতে বিয়া বাৰু হ'লে ইয়াতে হয় শুনিহে থাকোঁ দেওপানী মন্দিৰৰ কথা আজিতো আহি পালোঁ এইফালে ওলাই যাম এতিয়া ওলাই আমি শিৱ মন্দিৰ আছে তাত যাম তাতো দৰ্শন কৰিম দৰ্শন কৰি ঘৰলৈ যামগৈ এইখন মেইন গেটখন এয়া আমি ওলাই আহিলোঁ মানুহবোৰ গৈ আছে এতিয়া ধৰিব পাৰিছেনে দেওপানী আচলতে ৰ'দটো পৰি থকাৰ কাৰণে ভালকৈ ধৰিব পৰা নাই বেলিটো মূৰৰ ওপৰতে আছে যে এতিয়া এইখন এতিয়া আমি এইবিলাক দেখিছে দোকান বজাৰ এইফালেও সেয়া বহুত দোকান বজাৰ আছে মন্দিৰৰ পূজা সামগ্ৰী আৰু এইফালেও বহুত দোকান বজাৰ আছে মানুহ লাহে লাহে ভিৰ হৈছে আৰু আমি সোনকালে আহিলোঁ দোকান বজাৰ চব পোৱা যায় শিৱ মন্দিৰ গৈ আছোঁ পামেই আৰু এইটো নামটো ভালকৈ ধৰিব পাৰিছে বৰচোৱাগুৰি ঐতিহ্যমণ্ডিত দেওপানী শিৱথান 2001 চনত হৈছিল স্থাপিত এইটো ইয়াতে চাকি জ্বলাম চাকি বাতি জ্বলাই খুব ধুনীয়া লাগিছে ভিতৰত সোমাই দেখিছে চাকি জ্বলাই লওঁ পানী পৰিয়ে আছে ভৰিতকৈ ধুই লওঁ ধুই লৈ মন্দিৰত চাকি জ্বলাই লওঁ তাৰপিছত
মন্দিৰটো শিৱ মন্দিৰটো সেৱা কৰিলোঁ। সেৱা সৎকাৰ কৰি এতিয়া আমি যাবই হ'ল। চাকিও জ্বলালোঁ। এতিয়া আমি এওঁ কৈছে হনুমান মন্দিৰত সোমাই যাওঁ। হনুমান মন্দিৰ আছে ওচৰতে, তাতো সোমাই যাম। এতিয়া ইয়াৰ পৰা যাব ওলালোঁ আমি। ওলাই আহিছোঁ, একবাৰ হনুমান মন্দিৰ দৰ্শন কৰি লওঁ, কৰি ঘৰত যামগৈ। হনুমান মন্দিৰ সোমালোঁ। এইটো এতিয়া চাকি বাতি জ্বলাম। চাকি জ্বলাই লৈ প্ৰাৰ্থনা কৰি ইয়াতে চাকি জ্বলোৱাৰ ব্যৱস্থা। চাকি জ্বলাই আছে, একেতে ময়ো জ্বলাম। এয়া ওলালোঁ বাহিৰলৈ। এইটো বাহিৰখন। এতিয়া এইটো ৰাস্তা দি আহিছিলোঁ, এইটো ৰাস্তা দিয়ে যাম। আমাৰ আজি প্ৰাৰ্থনা কৰা হৈ গ'ল। যিখিনি ভাবি আহিছিলোঁ গোটেইখিনি হ'ল। খুব ভাল গ'ল, মানে ৰাতিপুৱাটো গোটেই দিনটো ভালেই যাব। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ আৰু স্কুটিত উঠিম আৰু ঘৰত যাম। আহি আছোঁ, এইটো ৰাস্তাতে এখন ধনশিৰি নদীখন পায়। ধনশিৰি নদী এখন নতুনকৈ বনোৱা হৈছে দলংখন। ইয়াতে 1 মিনিট ৰখি আপোনালোকক দেখাই লওঁ। পানী দেখিছে, একদম পুৰা পানী ধাৰাসাৰ হৈ আছে। এইখন দলংখন বেছি দিন হোৱা নাই, নতুনকৈ বনোৱা হৈছে। এইখনেই হৈছে ধনশিৰি নদী। ধনশিৰি নদী কিতাপততো পাইছেই চাগে বহুতে। পিছে জাবৰ উটি আহিছে, ধৰিব নোৱাৰি। ভয়ো লাগে নহয়, এইবোৰ দেখিছে জাবৰ উটি আহিছে। এইখনেই হৈছে ধনশিৰি নদীখন। দলঙৰ ওপৰত ৰৈ আছোঁ আৰু এইপিনে ঘৰলৈ গৈ আছোঁ আমি। জাষ্ট ঘৰ পালোহি। মুখত ইমান বেছিকৈ ৰ'দটো পৰিছে, একদম গৰম উঠিছে আৰু ভোকো লাগি আহিছে, কাৰণ ৰাতিপুৱাটো লঘোণে গৈছিলোঁ, একো খোৱা নাই। মই পানী অকণো খোৱা নাই। তো এতিয়া কিবা এটা খাম, ইমান বেছি ভোক লাগিছে। আৰু আজি মোৰ ব্লগটো চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব আৰু নেক্সট ভিডিঅ'লৈ ৱেইট কৰিব। বাই।